নমস্কাৰ। আজি এই ভিডিঅ'টোত দেখুৱাম এটা ব্ৰুডিং ৰুম নিৰ্মাণৰ সহজ পদ্ধতি। সকলোৱে ঘৰুৱাভাৱেই হওক বা বিক্ৰীৰ বাবেই হওক, বাণিজ্যিক ভিত্তিতে হওক, সকলোৱে কুকুৰা পালন কৰি অহা দেখা যায়। সেই কুকুৰা পালনৰ বাবে যি সৰু পোৱালি অনা হয়, সেই সৰু পোৱালিক ৰাখিবৰ বাবে তাপমাত্ৰা সঠিক জোখত ৰাখিবৰ বাবে ব্ৰুডিং ৰুমসমূহ নিৰ্মাণ কৰা হয়। মই এটা ব্ৰুডিং ৰুম সাজি উলিয়াইছোঁ। এই ব্ৰুডিং ৰুমটোৰ বাবে এই টিঙৰ চিট ব্যৱহাৰ কৰিছোঁ। প্ৰায় 15 ফুট মানৰ হ'ব এই এৰিয়াটো। যিহেতু 12 ফুটেই যথেষ্ট, মই 100 পোৱালি মোৰ কুকুৰা পোৱালি পুহিম বুলি ভাবিছোঁ। 100 পোৱালিৰ বাবে 12 ফুটৰ এটা বাউণ্ডেৰী বনাইছোঁ। তাৰ কাষত বাঁহৰ সৰু কামিৰে বান্ধি দিছোঁ, যাতে ৰুমটো মজবুত হয়। আৰু এই ব্ৰুডিং ৰুমটো বনাওঁতে ধানৰ ভুচিখিনি ডাইৰেক্ট পোনপটীয়াকৈ মাটিত পাৰি দিয়া নাই। তাৰ ওপৰত ধানৰ এই যিসমূহ ফলীয়াটো সেইসমূহ পাৰাৰ আগতে তলত অলপ বস্তা পাৰি দিছোঁ। বস্তাকেইটাৰ ওপৰত এই তুঁহখিনি ভালদৰে মেলি দিছোঁ, যাতে এই ব্ৰুডিং ৰুমটোত অলপ ডাঠকৈ পাৰি দিছোঁ ফলীয়াটোসমূহ, যাতে কুকুৰা পোৱালিসমূহে ঠাণ্ডা অনুভৱ নকৰে। ভালদৰে মেলি দিলেহে এই তুঁহৰ ফলীয়াটোসমূহ ব্ৰুডিং ৰুমটোত কুকুৰা পোৱালিসমূহ থাকিবৰ বাবে আৰামদায়ক হ'ব। সেয়েহে ওচৰৰে ধানৰ মিল এটাৰ পৰা এই ধানৰ ফলীয়াটোসমূহ আনি ইয়াত ভালদৰে মেলি দিলোঁ। এই ধানৰ তুঁহসমূহ মেলি দিয়াৰ পিছত মই ইয়াৰ ওপৰত এনেদৰেই ধানৰ এই ফলীয়াটোসমূহৰ ওপৰতেই এই পোৱালিখিনি মেলি নিদিওঁ। তাৰ ওপৰত কিছুমান বাতৰি কাগজ পাৰি ল'ম। এনেদৰে কৰিলে সহজেই কেইদিনমানৰ ভিতৰতে এই ফলীয়াটোসমূহ বেয়া হৈ নাযায়। মাজে মাজে কাগজসমূহ সলনি কৰি থাকিব পৰা যায়। এনেদৰেই মই ঘৰতে কম খৰচতে এটা ব্ৰুডিং ৰুম সাজি ল'লোঁ। এই ব্ৰুডিং ৰুমটোত 100 পোৱালিৰ জোখেৰে 200 ভল্টৰ বা 100 ভল্টৰ দুটা ৰঙা লাইট ব্যৱহাৰ কৰিম, আৰু এটা ইমাৰ্জেঞ্চি লাইটৰ বাবে ব্যৱস্থা ৰাখিম। এনেদৰে ঘৰতে অতি কম খৰচতে এটা ব্ৰুডিং ৰুম নিজেই নিৰ্মাণ কৰি ল'ব পৰা যায়।